100 টকাত আপুনিও হ'ব পাৰিব এখন সুন্দৰ চাৰিচকীয়া বাহনৰ গৰাকী 100 টকাতে লাভ কৰিব পাৰিব এখন সপোনৰ বাইক কিন্তু ক'ত আৰু কেনেকৈ লাভ কৰিব এই বাইক মই সবিশেষ আগবঢ়াই আছো মই অমৰজিৎ ৰাভা বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ সাপেখাইটিত আসলতে শ্ৰী শ্ৰী ভীমাশংকৰ শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যতে ইয়াত অসমৰ ভিতৰতে এখন বৃহৎ উপহাৰ কুপনৰ খেল হ'বলৈ গৈ আছে ইয়াত কেবাখনো নামী দামী বাহন আছে মই দেখুৱাবলৈ চেষ্টা কৰিম এখন হৈছে মাৰুতি সুজুকিৰ ৱেগনাৰ বাহন একেবাৰে নতুন বাহন তাৰ পিছতে আছে এখন মাৰুতি এল্টো K10 তাৰ পিছতে আছে এখন সুইফ্ট বাহন তাৰ পিছতে আছে মাৰুতি বলেনো তাৰ পিছতে আছে এখন ট্ৰেক্টৰ লগতে আন কেবাখনো ইয়াত নামী দামী বাহন আছে ইয়াত দেখিবলৈ পাইছে স্কুটি নতুন বাইক সপোনৰ বাইক ইয়াত আপোনালোকৰ বাইকখন নিশ্চয় ইয়াতে আছে কেৱল 100 টকাৰ বিনিময়ত আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰি লাভ কৰিব পাৰিব এই উপহাৰ খেলৰ জৰিয়তে কেবাখনো বাহন আছে ইয়াত জানিব পৰা অনুসৰি ইয়াত আছে আল্ট্ৰা বাছ স্কৰপিঅ তাৰপিছত জেচিপিৰ লগতে আন কেবাখনো নামী দামী ইয়াত বাহন আছে সেই বাহনসমূহ কেৱল 100 টকাৰ বিনিময়ত আপুনিও গৰাকী হ'ব পাৰে তাৰোপৰি এটা কথা আমি জানিব পাৰিছোঁ ইয়াত উপহাৰ খেলত আপুনি বিজেতা হোৱাৰ পিছত কোনো টকা পইচা নিদিয়াকৈ আপুনি লগে লগে GST ফ্ৰী কোনো GST নিদিয়াকৈ আপুনি আপোনাৰ যি পুৰস্কাৰ প্ৰাপ্য পুৰস্কাৰটো আপুনি লৈ যাব পাৰিব এটকাও দিব নালাগে আপুনি আপোনাৰ কমিটিখনক এই সম্পূৰ্ণ কথা শেহতীয়াকৈ মই জানিব পাৰিছোঁ মই আপোনালোকক অৱগত কৰিছোঁ পুৰস্কাৰসমূহ ইয়াত দেখিব পাৰিছে কি ধুনীয়া ইয়াত নিশ্চয় আপোনাৰ সপোনৰ বাইকখন বা সপোনৰ গাড়ীখন নিশ্চয় আছে কেৱল 100 টকাৰ বিনিময়ত আপুনি টিকেট ক্ৰয় কৰি আপুনি আপোনাৰ যি সপোনৰ গাড়ীখন সপোনৰ বাহনখন আপুনি বিজেতা হ'ব পাৰে উপহাৰ কুপন খেলৰ জৰিয়তে আমি কমিটিৰ বিষয়ববীয়াৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত আসলতে খেল কেতিয়া অনুষ্ঠিত কৰা হ'ব বা ইয়াৰ ফলাফল কেনেদৰে লাভ কৰিব আৰু ইয়াত কিমানমান টিকেট ছুপোৱা হৈছে বা টিকেটসমূহ অসমৰ কোন ঠাইত লাভ কৰিব মই কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত কেইবাগৰাকী ইয়াতে উদ্যোক্তা আছে উদ্যোক্তাৰ ওচৰলৈ আহিছোঁ খেল কেতিয়া কিমান তাৰিখত অনুষ্ঠিত কৰা হ'ব খেলখন আপোনাৰ 20/10/2024 তাৰিখে দিনৰ 10 বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব টিকেট কোন ঠাইত পাব টিকেট আপোনাৰ অল অসমত পোৱা যাব কেতিয়াৰ পৰা টিকেট পাব মানুহে আজি মুকলি কৰা হ'ব দিনৰ 1 বজাত অনলাইন টিকেট ক্ৰয় কৰাৰ ব্যৱস্থা হ'বনে হ'ব হোৱাটছআপ যোগেদি পাব হোৱাটছআপ নম্বৰ দিছে আপোনালোকে দিয়া আছে হোৱাটছআপ নম্বৰটো কৈ দিব নেকি হোৱাটছআপ নম্বৰটো চাইফালে কৈ দিয়ক টিকেটত চাইফালে কৈ দিয়ক ইয়াতে অনলাইন টিকেট ক্ৰয় কৰাৰ ব্যৱস্থা হ'ব অনলাইন নাম্বাৰ আছে নাম্বাৰ খন্তেক পিছতে আমাক কৈ দিব আৰু ইয়াৰ ফলাফলটো কেনেদৰে লাভ কৰিম সেই কথা মই কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব কেতিয়া লাভ কৰিব কোনখন কাকতৰ জৰিয়তে কেনেকৈ লাভ কৰিব মই সম্পূৰ্ণ কথা পাতিবলৈ চেষ্টা কৰিম নাম্বাৰটো বৰ লাহেকৈ দিব ইয়াৰ যেতিয়া ফলাফল ওলাব ফলাফলটো ৰাইজে বা টিকেট ক্ৰয় কৰাসকলে কেনেদৰে লাভ কৰিব হয় আমাৰ ইয়াতে GST ফ্ৰী কৰা আছে হয় কোনো মানে কিবা দিবলগীয়া বা কিবা কৰিবলগীয়া নাই খেলুৱৈ পুৰস্কাৰ উপহাৰ কুপনখন যোনে লাভ কৰিব ডাইৰেক্টলি আহি আমাৰ ইয়াতে কুপনখন দেখুৱাই আচ্ছা এইটো লৈ যাব পাৰিব পুৰস্কাৰটো লৈ যাব পাৰিব আৰু যিটো নেকি ৰিজাল্ট ফলাফলটো কোনখন কাকতত দিয়া হ'ব বা কেনেকৈ লাভ কৰিব টিকেট ক্ৰয় কৰাসকলে প্ৰতিদিনত দিয়া হ'ব প্ৰতিদিন পেপাৰত দিয়া হ'ব ন আৰু কি ব্যৱস্থা আছে ৰিজাল্টটো পোৱাৰ কাৰণে কিবা হোৱাটছআপ নাম্বাৰ আছে নেকি কিবা হয় হোৱাটছআপ নাম্বাৰ আছে হয় হোৱাটছআপ নম্বৰত আপোনাৰ দিয়া হ'ব তাতে হোৱাটছআপ নম্বৰত কেনেকৈ লাভ কৰিব গ্ৰাহকে অনলাইন যোগেদি আপোনাৰ 3খন অফিচৰ নম্বৰটো মুকলি কৰা হৈছে নাম্বাৰটো ক'ব 600-134-6576 হয় আৰু নেক্সট হৈছে 600-29-500-12 আৰু এইটো দুখনটো হ'ল অনলাইনত আৰু এখন অফিচিয়েলি নম্বৰ দিয়া হৈছে আপোনাৰ 9395087845 এখন অফিচৰ লগত যোগাযোগ কৰিব পাৰিব এইকেইটা নম্বৰত টিকেটখিনি পোৱা যাব
আৰু যেতিয়া ৰিজাল্টটো আহিব কোনটো হোৱাটছআপ নম্বৰত দিয়া হ'ব? আপোনাৰ হোৱাটছআপ নম্বৰত দিয়া হ'ব আপোনাৰ 600 হয় 1 এই তিনিখন নম্বৰতো দিয়া হ'ব এইখন। এই প্ৰফাইল লগাই দিব ন? ডিপি লগাই ডিপি দিয়া হ'ব। চেক কৰিলে নিশ্চয় পাব। আচ্ছা আচ্ছা কিমানমান টিকেট চুপোৱা হৈছে অকণমান জনাই দিব নেকি দাদা? 1,01,000 পৰা আপোনাৰ 8,99,999 কুপন নম্বৰ থাকিব। ইয়ানি বাহন দেখিছোঁ ইয়াতে মাৰুতি এল্টো 800ৰ পৰা ট্ৰেক্টৰলৈ দেখিছোঁ। আৰু ইয়াতকৈ কিবা দামী দামী পুৰস্কাৰ আছে নেকি ইয়াত? হয় আছে, এতিয়া এখন আল্ট্ৰা বাছ আছে, মহিন্দ্ৰা থাৰ আছে, হয় এখন স্কৰপিঅ আছে, লগত এখন JCB আছে। আমি ক্ৰয় কৰিব পৰা নাই, আনিম এখন কেইদিনৰ ভিতৰতে আহি পাব। ঠিক আছে ধন্যবাদ। এয়া আছিলে ওদালগুৰি জিলাৰ সাপেখাতিত অনুষ্ঠিত হ'ব লগা আজি উপহাৰ কুপনৰ খেল। অহা 20/10/2024 তাৰিখে এই খেলখন অনুষ্ঠিত কৰা হ'ব ওদালগুৰি জিলাৰ সাপেখাতিত। ইয়াত তেখেতসকলে আৰু এটা কথা জনাইছে যে ইয়াত বিজেতাসকলে পুৰস্কাৰ যিবিলাকে পাব সেই পুৰস্কাৰ বিজেতাসকলে কোনো ধৰণৰ কোনো টেক্স বা কোনো GST ফিজ নিদিয়াকৈ তেখেতসকলৰ যি প্ৰাপ্য বা যি পুৰস্কাৰ পাইছে সেই পুৰস্কাৰসমূহ তেখেতসকলে কোনো টকা নিদিয়াকৈ লৈ যাব পাৰিব, কেৱল টিকেটখন ক্ৰয় কৰিয়ে। এই কথা তেখেতসকলে জনাইছে, ধুনীয়াকৈ জনাইছে। আৰু তেখেতসকলে কৈছে যে ইয়াত আৰু কেইবাটাও পুৰস্কাৰ আছে, খুব কম দিনৰ ভিতৰত তেখেতসকলে ক্ৰয় কৰিব। যি মাৰুতিৰ এল্টো 800 K10ৰ পৰা আদি কৰি আল্ট্ৰা বাছ, স্কৰপিঅ' থাৰ আৰু JCB লৈকে ইয়াত পুৰস্কাৰ থাকিব। 100 টকাৰ বিনিময়ত আপুনি সেই বাহনসমূহ বা সেই মেচিনসমূহ বা সেই আপোনাৰ যি মন পচন্দৰ যি বাহনসমূহৰ গৰাকী আপুনিও হ'ব পাৰিব। কেৱল 100 টকাৰ বিনিময়ত আপুনিও কিনক, টিকেট এখন কিনক, আপুনিও আপোনাৰ ভাগ্য পৰীক্ষা কৰক। আৰু অসমৰ ভিন্ন প্ৰান্তত তেখেতসকলে টিকেটসমূহ আজিৰ পৰা মুকলি কৰিব। আজিৰ পৰাই বিভিন্ন জাগাত অসমৰ বিভিন্ন ঠাইত এই টিকেটসমূহ লাভ কৰিব পাৰিব। আপুনিও সেই টিকেট ক্ৰয় কৰি আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰক আৰু এটা মূল্যৱান যি পুৰস্কাৰৰ গৰাকী হওক। তো ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব, পেজত যদি চাইছে পেজটো লাইক কৰি দিব, আকৌ ইউটিউবত যদি চাইছে ইউটিউবটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা শ্বেয়াৰ কৰি দিব, যাতে বিভিন্নজনে এই ভিডিঅ'টো দেখে, তাৰপিছত বিভিন্নজনে যাতে এই উপহাৰ খেলখন খেলিব পাৰে বা এটা 100 টকাৰ বিনিময়ত যাতে এটা পুৰস্কাৰৰ গৰাকী হ'ব পাৰে, এখন বাহনৰ গৰাকী হ'ব পাৰে, তাৰ বাবে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিব। তো আজিলৈ এৰিছোঁ, বাই বাই।